মই কিছুদিন আগতে এটা ভিডিঅ' দিছিলোঁ ইউটিউবত, আপোনালোকে চাইছে নিশ্চয়। তিতা কেৰেলা কেনেদৰে ৰুব লাগে। এয়া তিতা কেৰেলা ৰুবলৈ আজি মোৰ পূৰা সম্পূৰ্ণ এমাহ হ'ল। মই নৱেম্বৰৰ 1 তাৰিখে ৰুইছিলোঁ, আজি ডিচেম্বৰৰ 1 তাৰিখ। এমাহত ইমানখিনি হৈছেগৈ। ফুল ফুলিছে, কিন্তু ফল বৰ্তমানলৈকে অহা নাই। কিন্তু এতিয়া ইয়াক মই জেং দিব লাগিব। জেং হিচাপে মই ৰছী ব্যৱহাৰ কৰিছোঁ। কিদৰে ৰছী টানি দিছোঁ মই ভিডিঅ'ত দেখাই আছোঁ, আপোনালোকে চাই থাকক। ইয়াত দেখিছে ৰছী আৰম্ভ কৰি আছোঁ টানাটো। এনেকুৱা চাইজৰ ৰছী ল'ব। ডাঙৰ চাইজৰ আনিব পাৰিলে ভাল, কম দামত পায়। এইটো মই আনিছোঁ 100 টকাত। ইয়াত 650 গ্ৰাম আছে। এতিয়া মই ভালদৰে যদি টানি দিওঁ, মিনিমাম মই 5 ফুট মানলৈকে টানি দিম। পিছত যদি লাগে আকৌ দিমগৈ। চাওক, এতিয়া মই গোটেইখিনিতে ৰছী উঠাই দিলোঁ। চাওক, এনেদৰে ৰছী দিলোঁ। এতিয়া ইয়াৰ আগবোৰ চাৰিওপিনে আছে। এতিয়া মই ৰছীত উঠাই দিম। ইয়াৰ গুৰিত পাতবোৰ পকি গৈছে, এয়া দেখিছে, পাতবোৰ পকি গৈছে। এতিয়া আমি কি কৰিম, ইয়াৰ গুৰিৰ যিবোৰ অলাগতিয়াল পাত আছে, পাতবোৰ আমি ভাল ধাৰ থকা কেঁচি এখনৰ সহায়ত কাটি দিম। দেখিছে, পাতবোৰ কাটি দিলোঁ। তাৰপিছত এতিয়া আমি এই যিবোৰ বাঢ়ি অহা ঠানি আছে, এই ঠানিবোৰ আমি এফালৰ পৰা এনেদৰে লগাই দিম। লগাই দিলে কি কৰিব মই এইটো 5 ইঞ্চিৰ মূৰে মূৰে দিছোঁ ৰছীটো। তাৰপিছত এনেদৰে এফালৰ পৰা এনেদৰে বগাই যাব। চাওক, ফুল আহিছে। আজি ৰুব এমাহ হ'ল, আৰু 20 দিনমানৰ ভিতৰত ফল আহিব লাগে। আপোনালোকে এনেদৰে তিতা কেৰেলা খেতি কৰিব পাৰে।